হেল্ল' গাইজ, আজি অক্টোবৰৰ 18 তাৰিখ, কঙালী বিহু। মোৰ তৰফৰ পৰা সকলো বন্ধু বান্ধৱীকে হেপী কঙালী বিহু। এয়া আমাৰ মায়ে চাকি ধূপ জ্বলাই আছে তুলসীৰ গুৰত। বলক গাইজ, অলপ ৰাস্তাৰ ভিউ চাই আহোঁ। এয়া ৰাস্তাত আহি দেখাৰ লগে লগে সকলোৱে চাকি দিছে আৰু আমিও দিছোঁ চাকি। এয়া দেৱালী লাইট লগাইছে চাকি। মই ভাবিলোঁ অলপ বমকে ফুটাওঁ, বম জ্বলাই আছোঁ। এয়া আমাৰ দাদা ভাইটিসকলে তুলসীৰ গুৰত আহিছে। এয়া প্ৰসাদ বিতৰণ কৰি আছে আমাৰ ঘৰত। মই অলপ প্ৰসাদ খাওঁ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব